হেল্ল' বন্ধুসকল, স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ। সকলোকে প্ৰথমতে সুপ্ৰভাত। বৰ্তমান বাজি আছে 7টা আৰু এতিয়া মই আছো বৰ্তমান অৰুণাচলত। অৰুণাচল মানে লংডিং বোলা ঠাইখন যোৱাবাৰ গৈছিলো, আজিও গৈছো। মানে এনেকুৱা ছিজনত আহিম বুলি ভাবিছিলো, যোৱাবাৰ গৈছিলো কিন্তু ইয়ালৈ আহিলে ডাৱৰো দেখা পায়। আগৰবাৰ আহোঁতে আমি ডাৱৰ দেখা নাছিলো কাৰণ পুৰা ৰ'দ দি আছিলে, অকল একা বেকা ৰাস্তাহে উপভোগ কৰিব পাৰিছিলো। সেইকাৰণে আজি ডাৱৰ চাম বুলি ৰাতিপুৱাই আহি গলো। আৰু এয়া চো আগফালে ডাৱৰ আৰু আগফালে তাতকে বেছি ধুনীয়া নাজাৰা আছে। বৰ্তমান মই ৰখিলো লং পেণ্টটো ধুবলে, মানে চাফা কৰিবলৈ। আৰু ইয়াত চক পানী ইমান ধুনীয়াকে পৰি আছে, ইয়াতে ধুই লওঁ। মানে কালি ঐশ্বৰ্যৰ ঘৰত থাকিলো, কালি ৰাতিকে আহিলো আৰু তাৰ পৰা ওলাওঁতে বোকা লাগিলে। আৰু আমি ৰাতিপুৱা অহাৰ কাৰণটো হ'ল ৰাতিপুৱা ভিউটো বেছি ভাল দেখি, হয় নাই? গতিকে ৰাতিপুৱা ওলাই আহিলো। যোৱাবাৰ আহোঁতে ইয়াত পানী এটোপালো নাছিলে, কিন্তু এতিয়া ওপৰৰ পৰা পৰি আছে। তো পৰি থাকক, এতিয়া আমি আগফালৰ ভিউ চাবলৈ যাওঁ বলক। আগফালে নাজাৰা চক। পাহাৰীয়া ৰাস্তাৰ এইটোৱে প্ৰব্লেম, বৰষুণ দিলে খহি যায়। এয়া চক, গতিকে সাৱধানে যাব লাগে। ইয়াত ঐশ্বতক ফটো একপি মাৰি দিব লাগে হেনো। ঐশ্বতে এতিয়া ৰিলচ বনাই হেনো। ব'লা। তোমাৰ পিনে কেনেকে বৰষুণ অলপ দি আছে, গতিকে স্পৰ্টিং পিন্ধি ললো, নহলে তিতি যাম ন। এনে তিতিমে আৰু স্পৰ্টিং পিন্ধিলেও। আৰু সেয়া ডাৱৰ চক। এতিয়া বাইকখন মই চলাম। ঠাণ্ডা দিনত আৰু এবাৰ আহিম যদিহে পাৰো। ৰাতিপুৱা অহাৰ মজাই বেলেগ। এয়া চক, যদি অলপ দেৰিকে অহা হলে এই দৃশ্যটো দেখিব নাপালোহেঁতেন। ধুনীয়া দেখিছে নাই বাৰু? ধুনীয়া লাগিছে। ইয়াতে অলপ ৰখিলো কাৰণ ভিউ এটা দেখাম আপোনালোকক। এয়া চক, আমি অসমত থাকোতে ডাৱৰ ওপৰত দেখো, কিন্তু আজি তলত দেখিছো। আজি ফাৰ্ষ্ট টাইম তলত দেখিছো। অকল আমিয়ে নহয়, প্ৰায়ভাগ মানুহে বাইকৰ চাবি অফ কৰি চলাই যায় ইয়াৰ পৰা। আমিও যেতিয়া ঘূৰি আহিম তেতিয়া বাইকৰ চাবি অফ কৰি যাম, তেল বাচিব। পৰ্বতে বগাব পাৰো মই। আৰু কি আছিল তাৰ পাছত আকৌ? লতানো বগাবলৈ নানা। ভাই সাহ, ইয়াতে ৰখিম নেকি? ইয়াৰ পৰা আগবাঢ়ি যাব নোৱাৰিলো কাৰণ ইয়ে নাজাৰা দেখো। ৱাও, আমি অলপ দেৰিকে অহা হলে এই নাজাৰাটো উপভোগ কৰিব নোৱাৰিলোহেঁতেন। আৰু এই ঠাইখিনি পাহাৰীয়া ঠাই, গতিকে বহুত ঠাণ্ডা। এই হাতৰ অৱস্থা চক কি হৈ গল। পুৰা ঠাণ্ডা লাগিছে নাই তোমাৰ? এতিয়া যিমান দূৰ যাব পাৰো যাব চেষ্টা কৰিম। চাবি অন কৰিছো, চাবি অফ। ইচ্ছা নকৰাকে গৈ থাকিম আমি এতিয়া। এইটো এটা ফাইদা আৰু। 50-50-50। ৰাস্তা তাত থাকিল, বাইকো তাত থাকিল। ভাবিছিলো ইয়াত ফটো একপি মাৰিম বুলি, আৰু আহি দেখিলো যে নৈ। ইমান ধুনীয়া লাগিছে।
তালৈ যাব মন গৈছে ক'ৰ পৰা যায় জানো সুধিব লাগিব ন ৱাও আৰু এটা বস্তু চোক এই ওপৰত ঘৰ দেখিছে কিমান ধুনীয়া লাগিছে চোক ইয়াৰ পৰা উঠিব লাগে ৰ'ব ভালকে দেখাই দিছো এইটো ৰাস্তা ন ইয়াৰ পৰা উঠিব লাগে উঠি 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 উঠাৰ যাব মন আছে ওপৰলে কিন্তু নেযাওঁ বৰষুণ দি আছে তিতিলো বহুত আৰু তিতিব আছেই সেই তাৰ পৰা যিটো নৈৰ ভিউ দেখাইছিলো বৰ্তমান আমি এতিয়া আহি পালো বৰ্তমান আছো আমি নৈৰ ওপৰত দলঙৰ ওপৰত আৰু ভিউ চাওক ৱাও আৰু সেই ঘৰকেইটা মন কৰকচোন কিমান ধুনীয়া লাগিছে ভুই ৰুলে তাত এয়া চাওক যদি যাব পাৰো চেষ্টা কৰিম যাবলৈ মোৰ কিন্তু যাব মন গৈছে তালৈ আৰু এতিয়া ইয়াতে গা ধুম বুলি ভাবিছো মানে আগলৈ যাব মন নাই আৰু যোৱাবাৰ গৈছিলো ঐ চোৰ তুমি পালাই নেকি তালৈ পুৰা ৰিলছ বনোৱাত ব্যস্ত ময়ো গৈ আছো এতিয়া ময়ো তালৈ যাওঁ যদি পাৰো গা ধুম और बादल देखो बादल बादल কি আছিলে গানটো যি হলে আৰু কিবা এটা গান আছিলেতো আৰু বেগ চেক লৈ ময়ো যাম তালে বাইকখন তাত থব লাগিব নহলে ইয়াৰ পৰা দেখি নাপাম ন ইয়াতে হেণ্ডেল কৰি থৈ দিছো এতিয়া তালে যাওঁ বহুত ঠাণ্ডা লং পেণ্ট তিতি শেষ ইমান বৰষুণ দি আছিলে গা ধোৱা নোধোৱা পাছৰ কথা নামি চাওঁ অৰে বহুত সুত ইয়াত সুতটো বেছি বহুত साथ में आया है एक लोग उधर पे मिस्त्री भी नहीं है ना यहाँ पर बाइक मैकेनिक नहीं खुद बनाना पड़ेगा अब लोग कहाँ जाओगे कानूबाड़ी कानूबाड़ी तो बहुत दूर हो गया रस्सी वगैरह कुछ है क्या हम भी कानूबाड़ी जाएंगे आप थोड़ी देर बाद साथ में जा सकता है দাদাজনৰ অলপ আগতে বাইকখন বেয়া হ'ল মানে চেন পৰিলে মানে চেন ছিগি থাকিলে গতিকে অলপ হেল্প কৰিলো হাত চোক কি হ'ল কলা কলা হৈ গয়া তো গা নুধুলো আৰু ইমান ঠাণ্ডা পানীত কোনে গা ধুব জ্বৰে পাই যাব গতিকে নুধুলো আৰু ইয়াৰ পৰা আগলৈ নাযাওঁ এনেও গ'লো এবাৰ গতিকে ইয়াৰ পৰাই যাওঁগে আৰু আমি মুঠতে চাব আহিছিলো অকল ডাৱৰ হয় নাই তাৰপিছত हमारा मंजिल था डावर देखने के लिए আৰু ডাৱৰ দেখি পালো আৰু এতিয়া যাওঁগে বৰষুণো দি আছে আৰু বেছি তিতিলে জ্বৰে হ'ব আৰু ঘৰত গালি দিবগে তোমাকতো পিটিব ঘৰত গম পাইছা নাই সেইকাৰণে জ্বৰ হোৱাৰ আগতে ঘৰলৈ যোৱাটো বেছি ভাল হ'ব নেকি দাদা কেইজনৰ লগ পালো কালি ৰাতি ইয়াতে থাকিলে বোলে ৰাজঘৰ ন কালি ৰাতি ইয়াতে থাকিলে বোলে ৰাতি শুই উঠি পিনে ৰাতিপুৱা যদি ভিউ ইয়াত দেখা পায় কেনেকুৱা লাগিব ৱাও বাদল তাৰপিছত আমি এদিন থাকিম দেই বেয়া লগা নাই কিন্তু ভিতৰ ফালে চাওঁ ৱাও 5-6 জন আৰামছে থাকিব পাৰিব 5-6 জন আৰামছে থাকিব পাৰিব বোলো ঠাণ্ডা লাগিলে নাই না লগা এতিয়া ডাৱৰটো চোক পুৰা ঘনকে ওলাইছে অথনি যাওঁতে ইয়াত ৰখা নহল গতিকে এতিয়া ৰখিছোগে ইয়াৰ পৰা মানে অসমখন ধুনীয়াকে দেখি সেইদিনা যাওঁতে ৰ'দ দি আছিলে ন ভালকে দেখা নাছিলে আজি কিন্তু পুৰা ক্লিয়াৰকে আহিছে কেমেৰাত ভালকে অহা নাই বাৰু এয়া অৰুণাচল এয়া অসম আৰু ৰাস্তাটো দেখি পাইছে নাই জানো এইটো ৰাস্তা দি আমি আহিছিলো দেখিছে আৰু এতিয়াও এইটো ৰাস্তা দিয়ে যামগে যদি ইয়ালৈ কোনোবাই আহে
ইয়াত এবাৰ ৰখিব আৰু নিজৰ অসমখনৰ ভিউ এবাৰ উপভোগ কৰিব।